নমস্কাৰ বন্ধুসকল, আজিৰ দিনত আমাৰ দৌৰা দৌৰি কৰা জীৱন আৰু ভুল জীৱনশৈলীৰ বাবে শৰীৰত প্ৰয়োজনীয় প্ৰটিন আৰু মিনাৰেলৰ অভাৱ হ'বলৈ ধৰে। ভিটামিনৰ অভাৱৰ বাবে শৰীৰ দুৰ্বল হৈ পৰে। কিছু সময়ৰ পিছত শৰীৰ ৰোগৰ কবলত পৰি যায়। তাৰ বাবে সুস্থ হৈ থাকিবলৈ সঠিক খাদ্য আৰু কিছু ঘৰুৱা প্ৰতিকাৰৰ প্ৰয়োজন। আজি এই ভিডিঅ'ত মই আপোনালোকক এটা অতি ফলপ্ৰসূ বস্তুৰ বিষয়ে ক'ম, যাৰ সেৱন কৰি আপুনি শৰীৰৰ বহুতো সমস্যা সমূলে নিৰ্মূল কৰিব পাৰে। বন্ধুসকল, সেই বস্তুটো হৈছে আফুগুটি, যাক মছলাৰ দোকানত অতি সহজে পোৱা যায়। আফুগুটিত ওমেগা এচিড, প্ৰটিন, ফাইবাৰ, পটাছিয়াম আৰু শক্তিশালী পৰিমাণৰ খনিজ পদাৰ্থ পোৱা যায়। ইয়াৰ উপৰিও ইয়াত কেলছিয়াম, মেগনেছিয়াম, ভিটামিন বি আৰু চি পোৱা যায়, যিয়ে শৰীৰৰ বহু সমস্যা সমূলে নিৰ্মূল কৰে। আফুগুটিক গাখীৰৰ সৈতে ল'লে ইয়াৰ উপকাৰ কেইবাগুণ বৃদ্ধি পায়। যদি আপোনাৰ শৰীৰত হাত ভৰি ফুলি থকা, মুখ ফুলি থকা, কঁকালত বা হাড়ত বা সন্ধিত সদায় বিষ থাকে, ৰাতি শোৱাৰ সময়ত ভৰিৰ বিষ হয়, উচ্চ ৰক্তচাপৰ সমস্যা আছে, দৃষ্টিশক্তিৰ সমস্যা আছে, চশমা লগোৱাৰ প্ৰয়োজন হৈছে, কোষ্ঠকাঠিন্যৰ সমস্যা আছে, ৰাতিপুৱা পেট ভালদৰে পৰিষ্কাৰ নহয়, কিডনীত পাথৰৰ সমস্যা আছে, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ গৈছে, বাৰে বাৰে অসুস্থ হৈ পৰিছে, স্মৃতিশক্তি দুৰ্বল, মুখত উজ্জ্বলতা নাই, অনিদ্ৰাৰ সমস্যা অৰ্থাৎ ৰাতি ভালদৰে টোপনি নাহে বা টোপনিৰ বাবে ঔষধৰ সহায় ল'ব লাগে, তেনেহ'লে এই ভিডিঅ'টো মনোযোগেৰে চাওক। কাৰণ আমি এই ভিডিঅ'টোত আফুগুটিৰ লগত গাখীৰ খোৱাৰ উপকাৰৰ বিষয়ে কথা পাতিম। বন্ধুসকল, বহুতৰে এই অভিযোগ থাকে যে তেওঁলোকে ভাল খাদ্য খায়, কিন্তু তথাপিও তেওঁলোক বাৰে বাৰে অসুস্থ হৈ পৰে আৰু সেই খাদ্যৰ কোনো উপকাৰ নাপায়। যদি আপোনাৰো এনে হয়, তেন্তে এইটোৰ প্ৰতি মনোযোগ দিয়ক যে যিকোনো ভাল বস্তু যদি সঠিক সময়ত আৰু সঠিকভাৱে নাখায়, তেন্তে তাৰ কোনো উপকাৰ নহয়। আহকচোন চাওঁ গাখীৰৰ লগত আফুগুটি কেনেকৈ, কিমান পৰিমাণত আৰু কিমান দিনলৈ খাব লাগে। বন্ধুসকল, প্ৰথম কাম হ'ল 1 পৰা 1.5 চামুচ আফুগুটি সামান্য পানীত 3 পৰা 4 ঘণ্টা ভিজুৱাই ৰাখক। ভিজোৱাৰ পিছত ইয়াৰ পুষ্টিকৰ উপাদান আৰু অধিক বৃদ্ধি পায়। এগিলাচ গাখীৰত এই ভিজোৱা আফুগুটি মিহলাওক। আপুনি বিচাৰিলে ইয়াত 4 পৰা 5টা বাদাম যোগ কৰিব পাৰে। এনে কৰিলে ইয়াৰ শক্তি কেইবাগুণ বৃদ্ধি পায়। মিঠাৰ বাবে মিশ্ৰি মিহলাব পাৰে। ৰাতি শোৱাৰ 1 ঘণ্টা আগত এইটো খাব লাগে আৰু ইয়াক কমেও 2 মাহ খাব লাগে। বন্ধুসকল, এই পানীয় ইমান শক্তিশালী ঔষধ হৈ পৰে যে ই পুৰণি দুৰ্বলতা, হাত ভৰিৰ বিষ, ক্লান্তি, অলসতা আৰু সকলো শাৰীৰিক দুৰ্বলতা দূৰ কৰে। ই বীৰ্যৰ শক্তি বঢ়ায়। যদি আপোনাৰ কামত মন নাযায়, সৰু কামতো ক্লান্ত হৈ পৰে, কিবা কৰাৰ মন নাথাকে আৰু গোটেই দিনটো শুবলৈ মন যায়, তেন্তে এই প্ৰতিকাৰ নিশ্চয় কৰক। আপুনি অতি উৎকৃষ্ট ফল পাব। আহকচোন চাওঁ আফুগুটিৰ সৈতে গাখীৰ খোৱাৰ উপকাৰৰ বিষয়ে বিশদভাৱে জানো। বন্ধুসকল, যদি আপুনি এইটো ৰাতি শোৱাৰ আগতে খায়, তেন্তে ই অতি ভাল টোপনি আনে। ই আপোনাৰ মানসিক ষ্ট্ৰেছ দূৰ কৰে, শান্তি দিয়ে। যেতিয়া আপুনি ৰাতিপুৱা সাৰ পাব, তেতিয়া সতেজ অনুভৱ কৰিব। ক্লান্তি বা দুৰ্বলতা নাথাকিব। শৰীৰত নতুন সতেজতা অনুভৱ কৰিব। আফুগুটিত পোৱা অপ্টিমাল কেলেক্টে সকলো প্ৰকাৰৰ বিষ যেনে সন্ধিৰ বিষ, কঁকালৰ বিষ, হাত ভৰিৰ বিষ, মাথাৰ বিষ আদি দূৰ কৰে। ইয়াত থকা কেলছিয়াম হাড় আৰু দাঁতৰ বাবে অতি উপকাৰী। আফুগুটি গাখীৰ খালে হাড় আৰু দাঁত শক্তিশালী হয়। ভৱিষ্যতে অস্টিঅ'পৰচিছ বা আৰ্থ্ৰাইটিছৰ দৰে সমস্যা নহয়। ইয়াৰ উপৰিও আফুগুটি গাখীৰে মগজুৰ ক্ষমতা বঢ়ায়। যদি আপোনাৰ ঘৰত কোনোবাৰ সদস্যৰ পাহৰি যোৱাৰ সমস্যা আছে বা শিশুৰ স্মৃতিশক্তি বঢ়াব বিচাৰে, তেন্তে ই অতি সহায়ক। কাৰণ আফুগুটিত কেলছিয়াম, আইৰণ, কপাৰ থাকে, যিয়ে মগজুৰ ক্ষমতা বঢ়ায় আৰু মানসিক ষ্ট্ৰেছ কমায়। 12 বছৰতকৈ তলৰ শিশুৰ বাবে আফুগুটিৰ পৰিমাণ আধা চামুচ হ'ব লাগে আৰু বাদাম যোগ কৰিব লাগে। ইয়াৰ উপৰিও ই চৰ্মৰ বলিৰেখা কমায়, এণ্টিঅক্সিডেণ্টৰ বাবে দীৰ্ঘদিন ডেকা হৈ থাকিবলৈ সহায় কৰে। যদি আপুনি কম বয়সতে বয়স্ক হোৱাৰ দৰে সমস্যাত ভুগি আছে, তেন্তে আফুগুটিৰ সৈতে গাখীৰ, বাদাম খোৱাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়।
ইয়াত থকা ভিটামিন চি আৰু জিংকে চুলি ঘন আৰু শক্তিশালী কৰে। ইয়াৰ উপৰিও দৃষ্টিশক্তি বৃদ্ধিৰ বাবেও আফুগুটি গাখীৰৰ সৈতে বাদাম খোৱাটো অতি উপকাৰী। এয়াই আছিল আফুগুটি গাখীৰৰ উপকাৰ। নিশ্চয় খাওক আৰু উপকাৰ লাভ কৰক। এই ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুবৰ্গৰ লগতে পৰিয়ালৰ সদস্যলৈও ভিডিঅ'টো শ্বেয়াৰ কৰিব।